অহা 24 ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্প আহি পোৱাৰ পূৰ্বে ভাৰতত উপস্থিত হ'লেহি তেওঁৰ এই বিশেষ গাড়ীখন। তেওঁৰ এই বিশেষ গাড়ীখনৰ নাম হৈছে দ্য বিষ্ট। পৃথিৱীৰ কোনো জনপ্ৰতিনিধিৰ হাততে হয়তো এনেকুৱা এখন গাড়ী নাই। এই গাড়ীখনৰ আছে কিছুমান বিশেষ বৈশিষ্ট্য। ৰাষ্ট্ৰপতিৰ ফালে গাড়ীখনৰ দুৱাৰ 8 ইঞ্চি ডাঠ, যিখন ষ্টীল, এলুমিনিয়াম, টাইটেনিয়াম আৰু চিৰামিকেৰে নিৰ্মিত। ৰাষ্ট্ৰপতিৰ গাড়ীখনৰ লগত সংযুক্ত হৈ আছে ফায়াৰ ফাইটিং কন্দুৱা গেছ, মেচিন গান চেম্বাৰ আৰু ৰাষ্ট্ৰপতিৰ তেজৰ গ্ৰুপৰ সৈতে মিল থকা ব্লাড বেংক। প্ৰায় 14খন বাহনৰ মাজেৰে চলা ৰাষ্ট্ৰপতিৰ বিশেষ গাড়ীখন তেওঁৰ প্ৰয়োজন অনুসৰি ডিজাইন কৰা হৈছে। এই বিশেষ গাড়ীখনৰ ছিটৰ সৈতে সম্পূৰ্ণ যোগাযোগ চেণ্টাৰ সংলগ্ন হৈ থাকে আৰু গাড়ীখনৰ পামচাৰ হ'লেও কোনো অসুবিধা নাই। এই ৰাষ্ট্ৰপতিৰ গাড়ীখনৰ চালকজনো এজন দুৰ্ধৰ্ষ কেডাৰ। তেওঁ যিকোনো পৰিস্থিতিতে গাড়ীখন আগুৱাই নিবলৈ সক্ষম। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।